আপুনি জানেনে ভাৰতৰ নেশ্যনেল গেমছ প্ৰথমবাৰ কেতিয়া অনুষ্ঠিত হৈছিল? ভাৰতৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ যাৰ 10,000 ৰানত উপনীত হৈছিল। কাবাডী খেল ক'ত উৎপন্ন হৈছিল? এনেধৰণৰ বিভিন্ন প্ৰশ্ন আৰু উত্তৰ এই ভিডিঅ'ত আলোচনা কৰা হ'ব। আপোনালোকৰ এটাই অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ভিডিঅ'টো লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতত নেশ্যনেল গেমছ প্ৰথমবাৰ কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন এ 1924, অপশ্যন বি 1930, অপশ্যন চি 1947 আৰু অপশ্যন ডি 1952। উত্তৰটো হ'ল এ 1924। 2022 চনত ফিফা বিশ্বকাপ কোন দেশ চেম্পিয়ন হৈছিল? অপশ্যন এ ফ্ৰান্স, অপশ্যন বি আৰ্জেণ্টিনা, অপশ্যন চি ব্ৰাজিল আৰু অপশ্যন ডি জাৰ্মানী। উত্তৰটো হ'ল বি আৰ্জেণ্টিনা। নেক্সট কুৱেশ্যনটো হ'ল, ফ্লাইং কিক নামেৰে কোনজন খেলুৱৈ খ্যাত? অপশ্যন এ মিলখা সিং, অপশ্যন বি পি.টি. ঊষা, অপশ্যন চি ভোগেশ্বৰ বৰুৱা আৰু অপশ্যন ডি হিমা দাস। উত্তৰটো হ'ল মিলখা সিং। নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতৰ প্ৰথমজন মহিলা হকী অলিম্পিয়ান কোন? অপশ্যন এ বৰ্ণৱতী লখৰা, অপশ্যন বি কৰ্ণম মল্লেশ্বৰী, অপশ্যন চি হিমা দাস আৰু অপশ্যন ডি মঞ্জুৰী বৰা। উত্তৰটো হ'ল কৰ্ণৱতী লখৰা। নেক্সট প্ৰশ্নটো হ'ল, ভাৰতৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ যি 10,000 ৰানত উপনীত হৈছিল। অপশ্যন হ'ল এ মিতালী ৰাজ, বি হৰমনপ্ৰীত কৌৰ, অপশ্যন চি ঝুলন গোস্বামী আৰু অপশ্যন ডি স্মৃতি মন্দনা। উত্তৰটো হ'ল মিতালী ৰাজ। নেক্সট কুৱেশ্যনটো হ'ল, কাবাডী খেলৰ উৎপত্তি কোন দেশত হৈছিল? আপোনালোকৰ অপশ্যন হ'ল এ পাকিস্তান, বি ভাৰত, চি নেপাল আৰু ডি শ্ৰীলংকা। উত্তৰটো হ'ল বি ভাৰত। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথমজন মহিলা বক্সিং অলিম্পিক পদক বিজেতা কোন? অপশ্যন এ মেৰী কম, অপশ্যন বি লাভলীনা বুঢ়াগোহাঁই, অপশ্যন চি সাক্ষী মালিক আৰু অপশ্যন ডি পি.ভি. সিন্ধু। উত্তৰ এ মেৰী কম। প্ৰশ্ন হ'ল, এছিয়ান গেমছ 2018ত হিমা দাসে কোন পদক পাইছিল? অপশ্যন এ স্বৰ্ণ, অপশ্যন বি ৰূপালী, অপশ্যন চি কাঁচ আৰু অপশ্যন ডি নাই পোৱা। উত্তৰটো হ'ল এ স্বৰ্ণ। প্ৰশ্ন হ'ল, কোনজন খেলুৱৈক ৱাল অফ ইণ্ডিয়ান ক্ৰিকেট বুলি জনা যায়? অপশ্যন এ ৰাহুল দ্ৰাবিড়, অপশ্যন বি শচীন তেণ্ডুলকাৰ, অপশ্যন চি এম.এছ. ধোনী আৰু অপশ্যন ডি বিৰাট কোহলি। উত্তৰ এ ৰাহুল দ্ৰাবিড়। নেক্সট কুৱেশ্যন, কুস্তি গ্ৰেট খালী কোন দেশৰ খেলুৱৈ? অপশ্যন এ নেপাল, অপশ্যন বি ভাৰত, অপশ্যন চি পাকিস্তান আৰু অপশ্যন ডি শ্ৰীলংকা। উত্তৰ বি ভাৰত। প্ৰথম প্ৰশ্নটো হ'ল, অসমৰ প্ৰথমজন ফুটবল খেলুৱৈ যি ভাৰতীয় দলত খেলিছিল তেওঁ কোন? অপশ্যন এ মনোজ বৰুৱা, অপশ্যন বি মঞ্জুৰ আলী, অপশ্যন চি ভোগেশ্বৰ বৰুৱা
আৰু অপশ্যন ডি বিশ্বনাথ বসুমতাৰী। উত্তৰ হ'ল মঞ্জুৰ আলী।